Ako ay barahe sa epika nagabaiti. Ako ay barahe sa epika. हेलो गाइस लेवरा এটা ভিডিওলৈ স্বাগতম জনালো তোমালোকক লেওৰাটো ভাল আছে যদি চাবলৈ সাপোৰ্ট কৰা নহয়তো গেট আউট হৈ যা আৰু এই ভিডিওটো আমাৰ ইনষ্টাগ্ৰামত ভাবিকিটাৰ কাৰণে বনোৱা হৈছে আৰু যিকিটা শুনিছো যে বুৱাৰী লাভাৰ হয় তোমালোকে চাবলৈ পাৰা আৰু বাকিকিটা গেট আউট হ'ব পাৰা তোমালোকৰ ইয়াত জায়গা কাৰো নাই আৰু ঠিক আছে এইটো পাৰ্সোনালি ভিডিও বনোৱা নহয় মানে জাস্ট কমেডিৰ কাৰণে ভিডিও বনোৱা হয় ঠিক আছে আৰু কোনোবাই যদি মাথাত লৈ কিনি আহে যদি মোৰ দস্তৰত ঠিক আছে মই তাৰ গালা ঠিক কৰি দিম বেঙেনা হুমাই वाली केला सेट बुट निहिनाले सेट यार वीडियोই নহয় सेट কি কৰিম সেট লাউৰা সেট ইয়াৰ মাৰ্কশিটৰ যাইখিনি ঘৰত বেগিনাই হোৱা নেকি সেট ইয়াৰ ঘৰত কি মা দেউতা নাই নেকি লাউৰা চালাক ততক মই পালে চাবি দেই ৰাস্তাত পালে এক ফালৰ পৰা টানি লৈ কিনে टपा मालूम ना तो लेतरा हाँ समझ এইটো বাফা নম্বৰ 302 এই ছোৱালীজন মই কল কৰিছিলো তুমি কিয় এনেকা ভিডিও বনা না মোৰ মাই বনাব দিয়ে বলে মোৰ মাই বনাব দি কিনে এনে কয় আৰু মানে কি গাখীৰো দেখাব দিয়ে নেকি ও গাখীৰ কি কিবা নহয় বলে তুমি ওচৰত আহিব না তোমাক মই পুৰা দেখাই দিম বলে সেট চালা মই পুৰা লাজত আৰু মই যাবলৈ বলে কোন আছে লোকেশন পঠিয়া না লোকেশন পঠিয়া বুলি কোৱা লগে লগে ফোনটোৱে সেট কাটি দিলে मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ ফাইনালি গাইজ মই কুইজৰ উত্তৰটো দিবলৈ আহিছোঁ এই বোলে এটা কুইজ সুধি আছে মই এইটোৰ কাৰণে উত্তৰটো দিবলৈ বহুত লপালপ হৈ আছে যদিও শুনিলোঁ ইয়াৰ উত্তৰটো মই প্ৰশ্নটো শুনিলোঁ মানে প্ৰশ্নটো শুনা হৈছে মই উত্তৰটো দি আছোঁ পানী আছে মাছ নাই জাবৰ আছে পোক নাই কি হয় গাইজ মাছ নাই জাবৰ আছে চাই লওঁ উত্তৰ দি ৰাখিছোঁ মই वाह क्या सीन है प्यारी समझ गई ইমান সৰু উত্তৰ খুদি নাথাকিবা মোক ডাঙৰ সুধিলে হ'ল চেট ডাংকা চালা সেট খেলা পেক মাৰি আহিছিলোঁ জাষ্ট এটা মানে ইনষ্টাগ্ৰাম খুলি চাইছিলোঁ যে পাম নেকি কিবা এটা চিডিকো পোৱা নাই দেখোন কি বনাম আজি মই কি বনাম अभी बताता है भाई अभी बताता है अभी तूने गाड़ी में उंगली किया ना अभी बताता है शाबाश बेटा बहुत बढ़िया এই জহনীজনীক আৰু কিমান কি ক'ম ইয়াক মই ভাত বনাব পঠাইছোঁ ইয়াত আহি ৰিল সেট বনাই আছে বুক দেখাই साला है इंस्टाग्राम का इंग्रजी मैडम बोल रही है कहाँ पर सुसु करूँ ठीक है से कमेंट करके बताओ गाइस महिला में सुसु करूं या पुरुष में अभी बताता है भाई अभी बताता है अभी तूने गाड़ी में उंगली किया ना अभी बताता है पहले तू दिखा फिर बताता हूँ काम अच्छा हो या गंदा हो पर वही करो जिसमें पैसा अंधा हो सीधे बोलना डंडे वाली हो प्यारी समझ गई इधर माँ बाप बेटी की लंबी उम्र की दुआ कर रही है और उधर बेटी भोयों में चिल्ला रही है कम ऑन बेबी कम ऑन रंडी असाली खुद की बात बता रही है शाबाश बेटा बहुत बढ़िया इसको ऐसा नहीं मिलाया होगा इसलिए वो गाना पे सॉन्ग में ऐसा बना रहा है सो मिलने से बता देना वो लड़की साला तुमको चाहिए तो बता देना हम ही खुद जाके दे देगा तुमको अभी बताता है भाई अभी बताता है अभी तूने गाड़ी में उंगली किया ना अभी बताता है मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ वाह क्या सीन है